3 মাহৰ ভিতৰতো আমাৰ অসমত ধুমুহাৰ সৃষ্টি হ'ব গোটেই বিটিচিটো ধুমুহাৰ সৃষ্টি হ'ব সুনু ডাঙৰীয়াও গৈছে আনফালেও তেওঁলোকৰ নেতৃত্বতে গৈছে যদিও মই আজিৰ তাৰিখত কৈ আছোঁ তেওঁলোকে ইউপি পিলত গ'লেও বিজেপিত গ'লেও কংগ্ৰেছত গ'লেও কিন্তু ভোটটো বিপিএমকে দিব ইয়াতে ইংগিত এটা দিছে অনাগত দিনত যে ইউপি পিএল বা বিজেপিও বিফলতা লাভ মানে কৰিব তেওঁলোকে আৰু তেওঁলোকৰ সময়খিনি খুব বেয়াই আহি আছে আচ্ছা এইকেইদিন আমাৰ দলৰ ক্ষেত্ৰত অলপ মানে আলোচনা কৰিবলগীয়া বিষয় হৈছে কিছুদিন পূৰ্বে আমাৰ দলৰে ব্লক কমিটিৰ কোষাধ্যক্ষ নাছিৰ আলী ডাঙৰীয়াই বিপিএফ ত্যাগ কৰি পেলাই ইউপি পিলত যোগদান কৰিছিল আৰু তেওঁৰ লগতে দুই এজন তেনেকৈ সংগী দিছিল আৰু তেতিয়াও কিন্তু এজন মানে কি কম নিজৰ স্বাৰ্থৰ পূৰণ কৰাৰ কাৰণে স্বাৰ্থ লৈ পেলাই কাম কৰা ব্যক্তি এটা সময়ত বিপিএফ আছিল এটা সময়ত বিপিএফ এৰি দি পেলাই ইউপি পিলত জইন কৰা মানুহ আকৌ পুনৰ জইনত মানে ইউপি পিএল দলত জইন কৰিছে ঠিক তেনেকৈ আকৌ পুনৰ যোৱাকালি 5-6জনমান ব্যক্তিয়ে বিপিএফক মানে এৰি ইউপি পিলত যোগদান কৰিছে বুলি প্ৰমোদ বড়োৰ লগত বহুখিনি ফটো ভাইৰেল কৰিছে ঠিকই আছে তেওঁলোকে যদি বিপিএফ ত্যাগ কৰিছে আমাৰ ক'বলগীয়া কি থাকিব তাত একো নাই তাতে এজন প্ৰাক্তন মানে ভিচিডিচি চেয়াৰমেন কমলাকান্ত বড়ো ডাঙৰীয়াও আছিল আৰু লগতে কোনোবা দুই এজন তেনেকৈ সদস্যহে আছিল কোনোবা মাইনৰিটি চেলত আছে বুলি কৈছে মই আজিৰ তাৰিখলৈকে ভালদৰে চিনি নাপাওঁ তেওঁলোকে বিগত সময়ততো মই একো দেখাই পোৱা নাই তেওঁলোকে যে বিপিএফ দলৰ লগত সভা সমিতিবিলাকত সহযোগ কৰা মই দেখাই পোৱা নাই যিকেইটা তাত মানে যোৱাকালি গৈছে তাৰ কাৰণে আমাৰ দলৰ ক্ষেত্ৰত একো ক্ষতি নহ'ব বুলি মোৰ অনুভৱ হৈ আছে কমলাকান্ত বড়ো ডাঙৰীয়াই তেনেকৈ কৰিব নালাগিছিল তেওঁক এটা মৰ্যাদা দিয়া হৈছিল এটা সময়ত বিপিএফে চৰকাৰ চলাই থকা সময়ত ভিচিডিচি চেয়াৰমেন তেওঁক লাগে বুলি কৈছিল তেওঁক দিছিল তেওঁ কামো কৰিছিল কিন্তু তেওঁ যদি ইমানেই ভাল কাম কৰিছিল বা বিপিএফক ভাল পাইছিল প্ৰকৃত অৰ্থত তো বিপিএফত প্ৰায় দূৰত বা বেলেগত মানে যোৱাৰ কোনো অৰ্থই নাছিল তো আমি বুজি পাইছোঁ এতিয়া যেতিয়া বিপিএফে পাৱাৰত আছিল শাসনত আছিলে তেওঁ চেয়াৰমেন আছিল কিবা কিবি সুযোগ সুবিধাবিলাকো পাই আছিল তেতিয়া ভাল আছিল এতিয়া একো নাই একো টকা পইচা নাই একো সুবিধা নাই বিপিএফেতো আৰু কি দিব চৰকাৰ নোহোৱা মানে দল একো দিব নোৱাৰিব তাৰ কাৰণে নিশ্চয় সেইটো ভাবিয়ে নিজৰ হেৰিটো পজিশ্যনটো ঠিক কৰিবৰ কাৰণে আকৌ পুনৰ বেলেগ দলত গৈছে চাগে মই ভাবোঁ এনেকৈ উদ্দেশ্য তেওঁলোকৰ আছে কিন্তু সফল নহ'ব যি সময়ত বেয়া দিন আহিছে ইউপি পিএলৰ বেয়া দিনতে তেওঁলোকে আৰু এই বেয়া দিনত ভৰি দিলে সেইটোতো দুৰ্ভাগ্যজনক বুলিহে ক'ব লাগিব সুনু ডাঙৰীয়াও গৈছে আনফালেও তেওঁলোকৰ নেতৃত্বতে গৈছে যদিও মই আজিৰ তাৰিখত কৈ আছোঁ এওঁলোকে ইউপি পিলত গ'লেও বিজেপিত গ'লেও কংগ্ৰেছত গ'লেও কিন্তু ভোটটো বিপিএফকে দিব মোৰ দৃঢ় বিশ্বাস কিন্তু এই যিটো পৰিকল্পনা লৈ পেলাই চিন্তা লৈ পেলাই তেওঁলোকে ইউপি পিলত গৈছে বিক্ষণ মানে বিফলতা লাভ কৰিব তেওঁলোকে একো লাভ নহ'ব তাত গতিকে আমাৰ দলৰ ক্ষেত্ৰত যিসকলে শুভাকাংক্ষী আছে দলৰ ছিনিয়ৰ আছে কাৰ্যকৰ্তা আছে শুভাকাংক্ষী ৰাইজ আছে তেওঁলোকে নিশ্চয় বিবেচিত কৰিব অনাগত দিনত কিহৰ কাৰণে বিপিএফ দলে আকৌ পুনৰ শাসনলৈ আহিব লাগে হাগ্ৰামাই কিহৰ কাৰণে আহিব লাগে ইয়াৰ কাৰণে মজুত মানে চিন্তা কৰি পালি থৈছে বিগত নিৰ্বাচনৰ ৰিজাল্ট বা ফলাফলে আমাক দেখুৱাইছে ইমান ইয়াতে দপদপনি বিজেপিৰ আছে অসমৰ মানে অধ্যক্ষ ডাঙৰীয়াও আছে বিটিচিৰ EM ডাঙৰীয়াও আছে তাত সৈতেও তেওঁলোকে ভোটটো আমাতকৈ অধিক পাব লাগিছিল কিন্তু তেওঁলোকে পাবৰ কাৰণে সক্ষম নহ'ল ইয়াতে ইংগিত এটা দিছে অনাগত দিনত যে ইউপি পিএল বা বিজেপিও বিফলতা লাভ মানে কৰিব তেওঁলোকে আৰু তেওঁলোকৰ সময়খিনি খুব বেয়াই আহি আছে এই বস্তুটো লাহে লাহেকৈ এতিয়া ফুটিবলৈ গৈ আছে সৰ্বভাৰতীয় যিটো দলবিলাকৰ পৰিক্ৰমা
আজি যিটো দেখিছোঁ আমি লাহে লাহেকৈ কংগ্ৰেছ দলে উত্থান হৈ আহি আছে 3 মাহৰ ভিতৰতো আমাৰ অসমত ধুমুহাৰ সৃষ্টি হ'ব গোটেই BTCটো ধুমুহাৰ সৃষ্টি হ'ব আৰু তাত প্ৰায় কি মানে চিন্তা কৰিবলগীয়া দৰকাৰ আছে আইটকা দিনত আমাৰ কাৰণে ভাল যিসকলে আৰু চিন্তা কৰিছে যাবৰ কাৰণে বেলেগ দলত আমাৰ BPF দলৰ প্ৰায় কাৰ্যকৰ্তা বা কোনোবা বিষয়ববীয়া কোনোবা যদি সদস্য মানে কিবা চিন্তা কৰিছে মই বিনম্ৰ অনুৰোধ কৰিম তেওঁলোকে এইবিলাকক নকৰিব কাৰণ আপোনাৰ নিজৰ কাৰণে ভাল দিন আহি আছে বেয়া দিন অলৰেডি মানে যাবলৈ ধৰি আছে এইটো সময়ত যদি আৰু আপোনালোকে এনেকৈ কৰে নিজৰ কাৰণে ভুল কৰা হ'ব গতিকে আশা কৰিছোঁ আৰু দুনা তেনেকৈ কোনোবা ব্যক্তিয়ে আকৌ বেলেগ দলত নাযায় ধন্যবাদ